আমি বিটিচিখন আমি আৱাজ দি আহিছোঁ ইলেকশ্যন সময়তো প্ৰচাৰ চলাই আহিছোঁ যে আমি এনেকুৱা চৰকাৰ চলাম যাতে কোনো জাতিয়ে আঘাত নাপায় এনেকুৱা ধৰণৰ চৰকাৰ চলাব বিচাৰিছোঁ আমি আৰু এই সময়ত আমি আকৌ ভাবিছোঁ নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে চৰকাৰ চলোৱা ক্ষেত্ৰতো চৰকাৰ চলাই যোৱা সময়তো সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজৰ নিশ্চয় চৰকাৰ চলোৱা ক্ষেত্ৰত আমি নিশ্চয় সহায় পাব এই আশা আছে আমাৰ বিৰোধীয়ে কিন্তু অলপ উলট-পালট কৰি আছে নাই বিৰোধীৰ কাম কৰিব এইটো আমাৰ ডাঙৰ কথা নহয় বিৰোধীৰ ৰোল ল'ব ইয়াত ক'ব লগা একো নাই আমাৰ স্পষ্ট কথা আজি অল ইণ্ডিয়া জমিয়ত আৰছাদ মাদানী প্ৰেছিডেণ্ট চাহাবৰ নিৰ্দেশত আজি অসম জমিয়তৰ প্ৰেছিডেণ্ট আমাৰ মুস্তাক আমফৰ চাহাবৰ ডাইৰেকশ্যনত আজি ষ্টেট জমিয়তে আজি আমাৰ BPF দলৰ যিসকল MCLA আছে ইহঁতক লৈ পেলাই সম্বৰ্ধনা অনুষ্ঠান কৰিছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি উপস্থিত হৈছোঁ মুঠতে আমি খুব আনন্দিত আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতো এই মুস্তাক আমফৰ চাহাবে অসম জমিয়তৰ যিটো প্ৰেছিডেণ্ট মুস্তাক আমফৰ চাহাব ডাঙৰীয়াই নিশ্চয় আমাক সহায় কৰিব চৰকাৰ চলোৱা ক্ষেত্ৰতো আৰু আমাৰ অল ইণ্ডিয়া প্ৰেছিডেণ্ট আৰছাদ মাদানী ডাঙৰীয়াও নিশ্চয় আমাক সহায় কৰিব আৰু অসম জমিয়তৰ জিলা পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত বা ষ্টেট লেভেলত যিসকল দায়িত্ব আছে নিশ্চয় চৰকাৰ চলোৱা সময়তো আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ সেইটো থাকিব নাথাকিব সেইটো অহাকালি আমাৰ PMB মিটিং আছে ইয়াত ডিচিশ্যন হ'ব EMটো আমাৰ আগৰ BTC চুক্তিৰ যি নিয়ম আছে সেই হিচাপত BTC চুক্তিত 14জন EM থাকে স্পিকাৰ ডেপুটি স্পিকাৰ লৈ পেলাই 16জন এই হিচাপত হ'ব এইটো হ'ল কনষ্টিটিউশ্যনেল প্ৰপৰ্চনেল